তো বন্ধুসকল, এই ঘটনাটোৱে বৰ্তমান এতিয়া গোটেই অসম জোকাৰি গৈছে বুলি ক'লেও মিছা কোৱা নহ'ব। এতিয়া সকলোৰে মুখে মুখে কেৱল এটাই কথা যে এজন আৰক্ষী বিষয়াই এজন সাধাৰণ জমেট' ডেলিভাৰী বয়ক গুৰুলাগুৰুকৈ প্ৰহাৰ কৰিলে। এনেকুৱা অত্যাচাৰক কিমান সহ্য কৰিব? সেই জমেট' ডেলিভাৰী বয়জনক কিয় প্ৰহাৰ কৰা হ'ল আপোনালোকে জানেনে? আচলতে সেই ল'ৰাজন ন' এণ্ট্ৰিৰ জেগাত প্ৰৱেশ কৰিছিলে। আৰু এতিয়া মোৰ এটাই প্ৰশ্ন উদয় হৈছে যে ন' এণ্ট্ৰি এলেকাত প্ৰৱেশ কৰাৰ বাবে আৰক্ষীসমূহক কি এনেদৰে গুৰুলাগুৰুকৈ মাৰিবৰ বাবে ট্ৰেইনিং দিয়া হৈছিল নেকি? নে আৰক্ষী বিষয়াসকলে ভাবে যে পোচাকযোৰ পিন্ধিলে ময়ে ভীম, ৰাজপথৰ সাধাৰণ জনতাক গৰু পিতন দিম? এনেধৰণৰ আৰক্ষী বিষয়াৰ গুণ্ডাগিৰি আপুনি বাৰু গ্ৰহণযোগ্য বুলি ভাবেনে? ইতিমধ্যে এই আৰক্ষী বিষয়াজনৰ নিলম্বন হোৱা বুলি শুনিবলৈ পাইছোঁ। আৰু আপোনালোকে এখেতৰ আৰু কি শাস্তি হোৱাটো বিচাৰে আপোনালোকে মতামত জনাব বুলি আশা কৰিলোঁ।